নমস্কাৰ, আজি আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আজি বনাবলৈ লৈছোঁ চিকেন। তাৰ বাবে এয়া পিঁয়াজ দুটা কাটি লৈছোঁ, তাৰ পৰা আদা নহৰু পেষ্টটো বনাই ল'লোঁ। এতিয়া মাংসখিনি মই আগে নিমখ হালধি পিঁয়াজ দি অলপ দেৰি কাৰণে ৰখাই দিলোঁ। তাৰপিছত এয়া মই কাটি থোৱা আলুখিনি ফ্ৰাই কৰি দিছোঁ। প্ৰথমে আলু ফ্ৰাইখিনি হৈ গৈছে কৰি। এতিয়া মই তেলতে মাংসখিনি ফ্ৰাই কৰি ল'ম। আৰু মাংসখিনি ফ্ৰাই কৰোঁতে এতিয়া মছলা একো ইউজ নকৰোঁ। মই যিহেতু আগেই গোটেইখিনি ৰেডি কৰি থৈ দিছিলোঁ আলুৰ কাৰণে। এতিয়া মই মাংসখিনি ভাজিহে ল'ম। অলপ তাৰপিছত এয়া মাংসখিনি ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া মাংসখিনি ফ্ৰাই হৈ গ'ল। ইয়াতে এতিয়া কাটি থোৱা পিঁয়াজখিনি মই দি দিম। দি লৈ আকৌ পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। মাংসখিনি ভাজি হ'ল। এতিয়া আকৌ ইয়াতে আদা নহৰু এড কৰি দিছোঁ। ইয়াত দিম এতিয়া জিৰা, ধনিয়া গুড়ি আৰু মেগী মছলা আৰু মাংসখিনি দি লৈ আকৌ অকণমান ভালকৈ ভাজি ল'ম। তাৰপিছত এতিয়া মছলাখিনি দিয়াৰ পিছত মাংসখিনি ভালকৈ লৰাই অলপ দেৰি ভাজি ল'ম। মাংসখিনি ফ্ৰাই ভজা হৈ গৈছে। তাৰপৰা ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনি এতিয়া কৰি দিছোঁ। অলপ ইয়াতে অলপমান পানী দি দিছোঁ আলুখিনি অকণমান ভালকৈ সিজিবৰ কাৰণে। তাৰপিছত এয়া যিহেতু বিলাহীখিনি পকা আছিলে সেইকাৰণে শেষত দিছোঁ বিলাহীখিনি। এয়া চাওঁচোন বোলো। আৰু এয়া মোৰ মাংস চব্জি ৰেডি হৈ গ'ল। আৰু কেনেকুৱা পাইছে চাই আপোনালোকে জনাবচোন। আকৌ বনাবলৈ লৈছোঁ ডিমডমৰ কাৰণে গোটেইখিনি তেল দি দিলোঁ আগে। তাৰপিছত এয়া পিঁয়াজ মছলাখিনি গুড়া দি দিলোঁ। প্ৰথমে মই ডিম দুটা ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত তেলতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। তাতে আকৌ আদা নহৰু পেষ্টটো দি দিছোঁ। ভাজি হোৱাৰ লগে লগে যিখিনি আলু মই ৰেডি কৰি ৰখাইছিলোঁ সেইখিনি মই দি দিলোঁ তেলতে। তাৰপিছত ইয়াতে এড কৰিছোঁ মছলাখিনি। তাৰপৰা অকণমান উতল আহিবলৈ দিছোঁ। দিয়াৰ পাছত আকৌ ডিম দুটা দি দিলোঁ। এতিয়া মোৰ ডিমডম ৰেডি হৈ গ'ল দেই।